Hello friends, welcome back to my another bihu vlogs. আশা কৰিছো সকলোৰে বিহুৰ প্ৰস্তুতি ভালে ভালে চলি আছে। বজাৰ কৰি আনিছিল ঘৰৰে কুকুৰা মাংস আৰু মাছটো মই নিজে আনিছো। মাছ মই চাব নাজানো, জীৱনত প্ৰথমবাৰৰ কাৰণে মাছ কিনিব গৈছিলো। কিন্তু লোকেল বুলি ভাবি চালনীটোকে উঠাই আনিলো। এনেকৈ কিছুমান মিষ্টেক্স কৰি মই লাইফত বহুত কিবা কিবি লেসন্স পাইছো। বাই দ্য ৱে, আমাৰ ইমান হেভি খানা হোৱা নাই উৰুকাৰ দিনাকো। জাষ্ট নৰ্মেলি মাছ মাংস বিধে আনিছো। যে আপোনালোকৰ উৰুকাৰ দিনত কি কি সাজ আছিলে জনাবচোন। তো মই দেখুৱাইছিলো ভিডিঅ'ত এই চৌকাখন বনাইছিলে ঘৰতে, সো ধুনীয়াকৈ তাতে গৈ বনালো। আৰু সঁচাকৈ জুইত বনোৱা বস্তুৰ সোৱাদটো একদমেই বেলেগ। গেছত বনোৱাতকৈ জুইতে বনাব লাগে, কিন্তু এই কলা চাই খোপাৰ কাৰণে একো বনাবলৈ ইচ্ছা নাযায় ৰাইজ। কিন্তু বিহু বুলি একো চোৱা নাই, ডাইৰেক্ট বনাব বহি গৈছো। যে আজি ঘৰত অকল দুজনে, মা আৰু মই। বাকী ভাইটি গৈছে আমাৰ গাঁৱত হোৱা ৰাজহুৱা ভোগালী বিহুৰ অনুষ্ঠান, মানে উৰুকাৰ দিনা সকলোৱে মিলি এক ভাগ খায়। পিছে ৰাইজ মই বহুত বকিলোঁ, বকিয়ে ভাত আঞ্জা হোৱা কৰিলোঁ। বাকী মই খাওঁ, আপোনালোকেও খাওক আৰু সকলোকে হেপী উৰুকা আজিলৈ মানে।